जय बजरंग जय बजरंगी किने हो गल त्या नमस्कार बंधुসকল কি খবৰ সকলো সাগে ভালে আছে মই ভালে আছো আকৌ নতুন এটা ভিডিওলে আপোনালোক সকলোকে স্বাগতম জনাইছো ব্লগ ভিডিওটা আৰম্ভ কৰিছো এফালে দেখিছে তনুশ্যামে কামত লাগি আছে হেখলৈকে চালে গম পাব ভিডিওটো কি কাম কৰিছো আজি যেহেতু মই আগতে এটা লং ভিডিও দিছিলো হেতুত আপোনালোকে যদি চাইছে গম পাব এটুকা জাপ কাৰণে জেগা উলিয়াইছিলো এফালে তনুশ্যামে খানি আছে চিপলাঙে এফালে বালি আনি থৈছো আজি ভিডিওটো দিয়া নহল বা বালিয়না কিন্তু এটো দেখাইছো আৰু এফালে চাঙিখন দেখিছে বালিয়না ভিডিওটো দিয়া নহল বাৰু এটো এটা দিছো চাব আকলে লাইক কমেন্ট শেয়াৰ কৰি যাব আৰু এফালে খানি আছে এই এফালে ধুমুসটো আনি থৈছো মই ধুমুস দিয়া মানুহ দেই মই কটা নাই আকৌ এফালে মানে লং জাপটো এইপিনৰ পৰা দৈ আহিব লাগিব মানে মাটিটো থোৱালো বাৰু যেটো মাটি কিনিব নোৱাও যেটো পথাৰতে ওচৰতে আছে এনেকে আমি নিজে কৰিলো এফালে এই মাটিখিনি খানি মেলি বেলচাই ভয় আছে চাঙিত এটা চাঙিত দুইটাই ধই মেলি অকমান আগত পেলাই দিব লাগিব আৰু মাজে মাজে হিলু আছে হিলত আকৌ ভয়টো পৰিলে যাবই নহয় ভয়টো গলে আকৌ সপোন হৈ ৰব হেবে অলপ সাৱধানে কৰিব লাগিব কামবোৰ ই খানি আছে মই ওচৰতে ৰৈ মানে চাই আছো চাঙিখনকে দাঙি মেলি আপোনালোকে ভাবিছে চাগে এটো বুলিব কামত লগাই পিনি বুলিব ই এনেহে ফুইছে বুলিব নাই মই কাম কৰিম ৰব অলপ ভিডিও চালে গম পাব যেহেতু মাটিখনা কামটো তাৰ ভাগ হেবে হিয়ে কৈছে মই বলি কওঁ দিয়া মোক অলপ ই নালাগে বলে মই পাৰিম বলে এয়া মাটি অলপ পেলাইছো চাঙিত নি পিনি মোক ধুমুসমৰ কামটো মোৰ ভাগ মানে মই ধুমুস মাৰিহে ভাল পাওঁ হেবে মোক হি ধুমুসমৰ কামে দি দিলে বলে মাটিবোৰ পেলাই লৈছো অলপ আগত গৈ এফালে বন্ধুসকল মোৰ ধুমুসমৰ কামটো আহি পাই গলহি এয়া মোৰ ধুমুস মাৰি আছো এতিয়া লাহে ধুমুস মাৰি আছো বলে হিলগুটি আছে মানে সেইকাৰণে হিলগুটিবোৰ বাছি পেলাই গৈছো এটাত তাকে নহলে আকৌ ভৰি থমাব নহয় এনেকে কামত লাগি আছো আৰু সপোনবোৰ হসা হ'ব কাৰণে কষ্ট কৰিবই লাগিব কি হয় নাজানো সপোনবোৰ হসা হয় নে মিছাই হয় কষ্ট কৰি যাম সদায় চেষ্টা অসাধ্য একো নাই বুলি কয় তাই যদি চেষ্টা কৰি যাও কি জান সফলতা পাবও পাও এবেনে চেষ্টা কৰি আছো যেহেতু এজন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা হয় মধ্যবিত্ত পৰিয়ালত থকা ল'ৰাসকলে বুজি পায় মানে জীৱনটো পিছলে কি কৰিম কি মেলিম সেইকাৰণে সপোন হৈ ৰয় নে কি নাজানো আৰু মা দেউতা সপোনবোৰ পূৰাব পাও নোৱাও তোমালোক জনে এয়া কষ্ট কৰি আছে নেদৰে সদায় কষ্ট কৰি যা সফলতা পাবা এদিন নহয় এদিন কিন্তু কেতিয়াও পিছলে হকি আকৌ ৰৈ নিদিবা কামত হৰুবৰ নাই সকলো কাম সমান দৃষ্টিয়ে চাব লাগে সকলো কাম একেই ফলে পানী পিয়া লাগিছে অলপ পানী খাই লৈছো যেহেতু ৰ'দো দিছে বহুত ৰ'দ দিছে 12টা বজাত মানে এই কাম কৰি আছে জিতু বয়সত আমাৰ লগৰ লৰাই চখ কৰি আছে কিন্তু আমি কৰি আছো এয়া কি কৰিম আৰু উপায় নাই বন্ধুসকল কি কৰিব নকৰিলেও নহয় এতিয়া নিজৰ কামটো কৰিবই লাগিব এখিনি এতিয়া লাগি আছো এনেকে তনুশ্যামে মই কিছুমান ল'ৰা আমাৰ লগৰ কিছুমানে বাইক চলাই গাৰ্লফ্ৰেণ্ডক উঠাই গৈছে কিন্তু আমাৰ এইটো সময়ত এইবোৰ কৰি থকা সময়ত কি কৰিব আৰু নকৰিলেও উপায় নাই নহয় কৰিবই লাগিব এতিয়া লাগি আছো লাহে হেবে বন্ধুসকল অলপ আপোনালোকে ভিডিওটো চাই মেলি অলপ সাহস দিব ভাল লাগিব ভিডিও বনায়ো অলপ যদি সাহস দিয়ে তেতিয়া ভিডিওটো বনাই মেলিও ভাল লাগে কিবা এটা লাইক সাবস্ক্ৰাইব কমেন্ট কৰি যাব বহুত ভাল লাগে এনেকৈ অলপ সাহস দিয়া নিচিনা লাগে আৰু আপোনালোকৰ সাপোৰ্টতহে মই আগবাঢ়ি যাব পাৰিম মই এনে ভিডিও বনাই থাকিলেও নহ'ব আপোনালোকে অলপ সাপোৰ্ট কৰিব আকৌ আবেলি 4:30 বজাত দৌৰিব লাগিব ৰাস্তাত আকৌ আহিবগে লাগিব ঘৰৰ পৰা ধুনীয়াকৈ ভাত চাত খাই মেলি এফালে দেখিছেনে এইবোৰ হিল এটা ওলাইছে এইবোৰ পেলাই দিবলগীয়া হৈছে বাছি গোটেইটোকা আজি নকওঁ বাৰু মানে যিহেতু ৰ'দটো দি আছে নাই বৰ কিবা লাগে যিটোকা পাৰিলে এটুকা বালি দি থৈ যাওঁ একেবাৰে আজি জাপ মাৰিব পৰা হ'ব বাৰু কাইলৈ পৰা ধুনীয়াকৈ মাৰিব পাৰিম আকৌ ভিডিও দিব পাৰিম আপোনালোকে চাব সকলোৱে লং জাপৰ ভিডিওবোৰ তো কাইলৈ কৰিবই লাগিব ৰ'বা আকৌ টানিলো নেকি আগলৈ সাইডিং আছে গম পালি
জয় বজৰং জয় বজৰংগী এনে হৈ গ'ল এতিয়া আমি এইটো অৱস্থাত সমানে হৈছে বালি বহুত আছে বহুত আছে শ্বটিং আছে হৈ যাব কিয় এইটোকালৈকে মেইন গম পোৱা নাই এইটোকালৈকে তোমাৰ চাই হ'লেও আহি যাব এইটোকা চাই হ'লেও আহি আছে বালি আজি এনে জপিয়াই চাম বাৰু কি হয় নাজানো বালিবোৰ শিল আছে গম পোৱা নাই এটা যিহেতু এটা শিলো আছে শিলবোৰ বাচিছোঁ তাৰপৰা বালিখিনি ধুনীয়াকৈ চলাই থৈ গৈছোঁ আৰু হাতে এয়া বন্ধুসকল লাহেকৈ এতিয়া বালি চালি পেলালোঁ এইফালে এইটোকা আছেগৈ অকণমান সেইকণো কুই মেলি ঠিক ঠাক কৰিব লাগিব এইফালে গোটেই ৰ'দ দিছে দেখিছে মানে এনাৰ্জি নাইকিয়া হৈ গ'ল এইফালে বালি আনিলোগৈ চাইকেলত গৈ পিনি ভিডিঅ' কৰা নহ'ল বাৰু এইফালে বালিখিনি দিলোঁ আজি মাৰিব লাগিব জাপ মাৰিবা না জাপ সেইটোৱে বহুত দিনৰ আশা এটা পূৰণ হ'ল বুলি ক'ব পাৰিম কাৰণ বহুত দিনৰ আগৰ পৰা মানে উলিয়াইছিলোঁ সেইটোকা দেখিছিলে মাটি এইবাৰ দিওঁতে আপোনালোকে দেখিছিলে ভিডিঅ' এটা দিছিলোঁ আজি আনিলোঁ মানে বালিখিনি অনা নাছিলে মানে ষ্টকত নাছিলে সেইকাৰণে আনিব পৰা নাছিলোঁ আজি লৈ আহিলোঁগৈ গোটেইকেইটাই মিলি লোকৰ পানী খোৱা মই তনুশ্যাম এতিয়া দি আছোঁ আৰু বালি এনেকৈ অ'কে এতিয়া যাওঁ নে কি এতিয়া যাওঁ বোলা লাহেকৈ ঘৰত এইবোৰ বস্তুবোৰ সামৰি মেলি থৈ মোৰ ঘৰলৈ যাওঁ ভাত চাত খাই মেলি আকৌ 4:30 দৌৰিবলৈ আহিব লাগিব বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিলে সকলোৱে চাব শেষলৈকে ভাল পাব বুলি আশা থাকিল সকলোৱে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাব নেপাহৰিব